নমস্কাৰ, মই শাহিদ। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। মই আজিৰ এইটো ভিডিঅ'ত চন্দ্ৰ প্ৰকাশনৰ পেজ নম্বৰ C57 পৰা পেজ নম্বৰ C65 লৈ যিমানকেইটা পৰিসংখ্যাৰ কুৱেশ্যন আছে এই গোটেইকেইটা আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনাক অনুৰোধ জনাম, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে মই আগলৈ আপলোড কৰা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি ততালিকে পাই যায়। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো ইতিমধ্যে ছাবস্ক্ৰাইব কৰি ৰাখিছে সিহঁতক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল। গতিকে আহক আজিৰ এইটো ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ'টোৰ প্ৰথমত মই কুৱেশ্যন নম্বৰ 1 পৰা C57 পেজৰ পৰা আৰম্ভ কৰিম। গতিকে প্ৰথমটো কুৱেশ্যন লৈছোঁ, এখন ক্ৰিকেট মেটছত 6টা ইনিংছত এজন খেলুৱৈয়ে কৰা ৰানসমূহ হ'ল 36, 35, 50, 46, 80, 55। খেলুৱৈজনৰ গড় ৰান বা মধ্যমান হ'ব। চাওক, খেলুৱৈজনৰ গড় ৰান উলিয়াব দিছে। তো প্ৰথমটো মেটছত কৈছিলে 36, দ্বিতীয়টো মেটছত 35, এনেকৈ 50, 46, 80, 55। এটা, দুটা, তিনিটা, চাৰিটা, পাঁচটা, 6টা মেটছত এনেকৈ ৰান কৰিছিল। গতিকে এইকেইটা ৰানৰ গড় উলিয়াব দিছে। আমি জানো গড় উলিয়াবলৈ ডাটাকেইটা যোগ কৰিব লাগে আৰু যিমানকেইটা আছে সিমানৰে হৰণ কৰিব লাগে। তেতিয়াহ'লে হ'ব 36 প্লাছ গড় উলিয়ালে এইখিনি হ'ব। গতিকে এই গোটেইখিনি যদি যোগ কৰা হয় তেতিয়াহ'লে হয় গৈ 302 আৰু তলত থাকে 6 আৰু 6ৰে 302 হৰণ কৰিলে হয় 50.33। এইটো হ'ব এইটো প্ৰশ্নৰ উত্তৰ, অৰ্থাৎ এইটো হ'ব গড়। কিন্তু চাওক এনচাৰটো দিয়া নাই, গতিকে এনচাৰকেইটা ভুল আছে। এনচাৰটো হ'ব এইটো। কুৱেশ্যন নম্বৰ 2, প্ৰথম 6টা স্বাভাৱিক সংখ্যাৰ মধ্যমা হ'ব। প্ৰথম 6টা স্বাভাৱিক সংখ্যা 1, 2, 3, 4, 5, 6 আৰু এইকেইটাৰ মধ্যমা বা এইটো মাধ্য হ'ব লাগিছিল, বা মাধ্য মানে এইকেইটাৰ গড় উলিয়ালেই হৈ যাব। চ' এইকেইটা মই যোগ কৰি দিলোঁ। যোগ কৰি দিলে কেইটা ডাটা আছে 6টা, গতিকে 6ৰে হৰণ কৰিম আৰু 6ৰে হৰণ কৰিলে এইকেইটা যদি যোগ কৰোঁ তেতিয়াহ'লে হয় গৈ 21, তলত থাকে 6 আৰু 6ৰে 21ক হৰণ কৰিলে যায় 3.5 বাৰ। গতিকে আনচাৰটো হ'ব 3.5। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 3, প্ৰথম 5টা পূৰ্ণসংখ্যাৰ মাধ্য হ'ব। চাওক, প্ৰথম 5টা পূৰ্ণসংখ্যা 1, 2, 3, 4, 5 এইকেইটা মাধ্য মানে গড়। গোটেইকেইটা যোগ কৰি 5ৰে আমি হৰণ কৰিম, 5টা যোগ কৰিছোঁ। চ' ওপৰত যোগ কৰিলে হয় 15 আৰু তলত হ'ব 5, 5ৰে 15ক হৰণ কৰিলে হয় 3। গতিকে আনচাৰটো হ'ব চি। কুৱেশ্যন নম্বৰ 4, যদি 6, 8, 5, x আৰু 4ৰ মাধ্য 7 হয় তেন্তে xৰ মান। চাওক, এইকেইটাৰ মাধ্য কৈছে 7, অৰ্থাৎ 6 প্লাছ 8 প্লাছ 5 প্লাছ x প্লাছ 4 ডিভাইডেড কিমান হ'ব? 3টা, 4টা, 5টা, 5 ইকুৱেল টু কৈছে 7, অৰ্থাৎ মাধ্য 7। তেতিয়াহ'লে xৰ মান উলিয়াব দিছে। চাওক, xটো হ'ল চলক কিন্তু এইকেইটা আছে ধ্ৰুৱক। গতিকে ধ্ৰুৱক কেইটা মই যোগ কৰিম। ধ্ৰুৱক কেইটা যোগ কৰিলে হৈ যাব 23 আৰু তলত 6 আছে, কিন্তু ইয়াৰ লগত এটা প্লাছ x থাকিব, ইকুৱেল টু হ'ব 7। গতিকে 23 প্লাছ x ইকুৱেল টু 6 গৈ 7ৰ লগত পূৰণ হ'ব 6 × 7। তেতিয়াহ'লে x ইকুৱেল টু হ'ব 42 মাইনাছ 23 আৰু 42ৰ পৰা 23 মাইনাছ কৰিলে হয় গৈ ইয়াতে হ'ব 5, ইয়াতে হ'ব 5, 5 7 গুণ 35 আৰু 35ৰ পৰা 23 গ'লে হয় গৈ 12। গতিকে x ইকুৱেল টু 12। গতিকে আনচাৰটো হ'ব ডি। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 5, যদি x প্লাছ 2, x প্লাছ 4, x প্লাছ 6 আৰু x প্লাছ 8ৰ মাধ্য 11 হয় তেন্তে প্ৰথম ৰাশিৰ মাধ্য হ'ব। এইকেইটাৰ মাধ্য আমি উলিয়াম। এইকেইটাৰ মাধ্য এনেকৈ হ'ব, ডিভাইডেড বাই হ'ব 5। গতিকে এইটো 5ৰে হৰণ কৰিলে হয় গৈ 11। ইয়াতে 5টা আছে, 1, 2, 3, 4, 5টা, গতিকে 5ৰে হৰণ কৰিছোঁ 11 হৈছে। গতিকে চাওক, x চলকৰ লগত চলক কেইটা যোগ হ'ব, মই দেখুৱাই দিছোঁ। তেতিয়াহ'লে কেইটা x হয়? 1, 2, 3, 4, 5টা, অৰ্থাৎ 5x আৰু এই 2, 4, 6, 8 এইকেইটা হ'ল ধ্ৰুৱক
আৰু ধ্ৰুৱক কেইটা বেলেগকৈ যোগ কৰিব লাগিব গতিকে 2 আৰু 8 10 4 আৰু 6 10 অৰ্থাৎ 20 আৰু তলত আছিলে 5 আৰু ইফালে আছিলে 11 গতিকে 5x plus 20 equal to হ'ব 55 5x equal to হ'ব 55 minus 20 হ'ব তেতিয়াহ'লে ইয়াৰ পৰা যদি x ৰ মান উলিয়াও 5 টো গৈ হৰণ হ'ব আৰু এটোৰ পৰা এটো মাইনাস কৰি ৰাখিলে 35 তলত আছে 5 গতিকে ইয়াত হ'ব 7 গতিকে আনসাৰটো হ'ব C গতিকে x ৰ মান হ'ল 7 ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে চাওক যদি 75 টা সংখ্যাৰ মধ্য 35 হয় আৰু প্ৰতিটো সংখ্যাক 4 ৰে পূৰণ কৰিলে নতুন মধ্যমান হ'ব সো 75 টা সংখ্যা আছিল 75 টা সংখ্যাৰ মধ্য হৈছে 35 যদি এনেকে ধৰিও x1 x2 x3 x4 এনেকে একেবাৰে x75 এই 75 টা সংখ্যাৰ মধ্য অৰ্থাৎ 75 টা সংখ্যা আছে 75 টা হৰণ কৰিব লাগিব ইয়াৰ মধ্য হৈছে কিমান 35 যদি প্ৰতিটো সংখ্যাক 4 ৰে পূৰণ কৰিলে অৰ্থাৎ এই প্ৰতিটো সংখ্যাৰ লগত 4 পূৰণ ইয়াতে 4 পূৰণ ইয়াতে 4 পূৰণ এনেকে গোটেই কেইটাৰ লগত যদি 4 পূৰণ কৰি দিও তেতিয়াহলে নতুন মধ্যমান কিমান হ'ব চাওক 4 পূৰণ কৰিলে মই গোটেই কেইটাৰ পৰা 4 এটা কমন লব পাৰো কমন ললি ইয়াতে আকৌ x1 থাকিব ইয়াতে থাকিব x2 ইয়াতে x3 x4 এনেকে আপ টু x75 75 টা আছিল সো x75 লৈকে মই 4 কমন লব পাৰো গোটেই কেইটাৰ লগত 4 পূৰণ আছিল আৰু তলত আছিল 75 আমি অলৰেডি পাইছো এইখিনিৰ মান সব 35 পাইছো কাৰণ এইখিনি আৰু এইখিনি একে আছে সো 4 লগত মই 35 পূৰণ কৰি দিম সো ইয়াতে 4 আছিল আৰু এইখিনিৰ মান 35 সো 35 4 লগত 35 পূৰণ কৰিলে 4 5 গুণ 20 4 3 গুণ 12 আৰু 2 14 গতিকে 140 হ'ব নতুন মধ্যমান গতিকে আনসাৰটো হ'ব A কোৱেশ্চন নম্বৰ 7 দেখা পাইছে কোনো এটা শ্ৰেণীৰ 100 জন ছাত্ৰ ছাত্ৰীয়ে পৰিসংখ্যা বিজ্ঞানত পোৱা নম্বৰৰ গড় 72 70 জন ছাত্ৰই পোৱা নম্বৰৰ গড় আছিল 75 ছোৱালী বিলাকৰ গড় নিৰ্ণয় কৰা চাওক ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে 100 জন আৰু 100 জনৰ গড় নম্বৰ হ'ল 75 চাওক গড় নম্বৰ 75 মানে সৰি 72 মানে এজন ছাত্ৰ বা ছাত্ৰীয়ে 72 কৈ পাইছে এনেকে 100 জনে পাইছে সো 100 জনৰ মুঠ নম্বৰ হ'ব 100 সো মুঠ নম্বৰ কেনেকে গুলিয়াম গড় নম্বৰে পূৰণ কৰিব লাগিব 72 ইকুৱেল টু হ'ব 7200 এইখিনি নম্বৰ হ'ল 100 জন ছাত্ৰ ছাত্ৰীৰ তাৰে 70 জন ছাত্ৰ পোৱা গড় নম্বৰ সব ছাত্ৰই পোৱা গড় নম্বৰ হ'ল 70 জনে পাইছে 75 কে তেতিয়া হলে 70 জনে পোৱা মুঠ নম্বৰ হৈ যাব ছাত্ৰৰ সংখ্যা আছিল 70 আৰু তিহিয়তে গড় নম্বৰ কে কিমান কে পাইছে 75 এইটো হ'ব ছাত্ৰই পোৱা মুঠ নম্বৰৰ গড় তেতিয়া হলে এই দুটা পূৰণ কৰিলে হৈ যাব 5250 সো টোটাল নাম্বাৰ আছিল 7200 আৰু ছাত্ৰই মানে 70 জন ছাত্ৰই পাইছে 5250 তেতিয়া হলে ছাত্ৰীয়ে পোৱা মুঠ নম্বৰ হৈ যাব 1950 কাৰণ টোটাল নাম্বাৰৰ পৰা ছাত্ৰসকলে পোৱা নম্বৰটো মই বিয়োগ কৰি দিছো তেতিয়া হলে হেকেটা হ'ব 30 জনী ছাত্ৰীয়ে পোৱা মুঠ নম্বৰ তেতিয়া হলে যদি 30 জনী ছাত্ৰীয়ে মুঠ নম্বৰ 1950 ইমানখিনি নম্বৰ পায় সো এইকেজনৰ গড় উলিয়াবলৈ কিমান জন ছাত্ৰীয়ে পাইছিলে 30 জন সো 30 ৰে আমি হৰণ কৰিব লাগিব তেতিয়া হলে হ'ব গড় 1950 ইয়াৰ গড় উলিয়াবলৈ 30 যদি হৰণ কৰো তেতিয়া হলে 00 কাটিব পাৰো সো 3 ৰে যদি 19 ক হৰণ কৰা হয় তেতিয়া 3 6 গুণ 18 বাকি থাকে 1 15 সো 3 5 গুণ 15 অৰ্থাৎ ছাত্ৰীসকলে অৰ্থাৎ ছোৱালী বিলাকৰ গড় হ'ল 65 গতিকে আনসাৰটো হ'ব C ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰ 8 চাওক 24 36 46 17 18 25 35 ৰ মধ্যমা বা মাধ্য এটা আসলে মাধ্য উলিয়াব আমি প্ৰথমতে
এই সংখ্যাকেইটাক সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব লাগিব সো সৰুৰ পৰা ডাঙৰলৈ সজালে আটাইতকৈ সৰু সংখ্যাটো আছে চাওক 17 তেতিয়াহলে 17 হ'ব আটাইতকৈ সৰু তেতিয়াহলে আমি সজাই লওঁ 17 18 24 25 35 36 46 এনেকৈ সজাই ল'ব লাগিব মধ্যমা উলিয়াবলৈ সজাই লোৱাৰ পিছত চাওক আটাইতকৈ মাজত কোনটো হ'ব মই এইটো কাটিলো এইটো কাটিলো এইটো কাটি দিলো মাজত এইটো থাকি গ'ল অৰ্থাৎ এইটোই হ'ব মধ্যমা অৰ্থাৎ মধ্যমাটো হ'ব 25 বা মধ্যমা উলিওৱাৰ আৰু এটা বেলেগ পদ্ধতি আছে হেতু হ'ল সক ইয়াত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা অৰ্থাৎ টোটাল আছে সাতটা ইয়াক আমি n বুলি কম n = 7 এইটো সক যুগ্ম নে অযুগ্ম এইটো হ'ব অযুগ্ম অযুগ্ম হলে এনেকৈ উলিয়াব পাৰিম n/2 তম অৰ্থাৎ 7 যুগ্ম হলে n/2 তম লাগে অযুগ্ম হলে n + 1/2 তম পদটোহে আমাৰ মধ্যমান হ'ব সো n ৰ মান ইয়াতে আছে 7 + 1 / 2 তেতিয়াহলে 7 + 1 8 8/2 = 4 অৰ্থাৎ 4 তম পদটোহে হ'ব মধ্যমা সক 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ পদটোহে হ'ব মধ্যমা আৰু যদি এইটো যুগ্ম হয় তেতিয়াহলে n/2 তম পদ আৰু n/2 + 1 তম পদৰ গড় অৰ্থাৎ এই দুটা যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব তেতিয়াহে মধ্যমা উলিয়াব পাৰি বা আপুনি এনেকৈ কাটি কাটি মাজত যেটো থাকিব তেতিয়া এনেকেও आंसर উলিয়াব পাৰে ইয়াৰ পিছৰ অংকটো চাওক একেধৰণে দিয়া আছে 25 34 31 23 22 26 35 28 20 32 ৰ মধ্যমা সো মধ্যমা উলিয়াবলৈ প্ৰথমতে এই গোটেইখিনি মই সৰুৰ পৰা ডাঙৰলৈ সজাই লম গতিকে মই সৰুৰ পৰা ডাঙৰলৈ সজাই লৈছো এতিয়া আপোনাক এটা ট্ৰিক শিকাই দিছো ট্ৰিক্সটো হ'ল যদি মধ্যমা উলিয়াব দিয়ে আপুনি সৰুৰ পৰা ডাঙৰলৈ সজাই লব তাৰ পিছত দুই পিনৰ পৰা কাটিব মই এই পিন এটা কাটিলো এই পিন এটা কাটিলো আকৌ এই পিন এটা কাটিলো এই পিন এটা কাটি দিলো এই পিন এটা কাটিলো এই পিন এটা কাটিলো এই পিন আৰু এটা চাওক মাজত দুটা ৰৈ গৈছে আগতে আছিল মাজত এটা ৰৈ গৈছিল এটা ৰৈ গলে হেইটোই হ'ব মধ্যমা আৰু যদি এইটো কাটি দিব পাৰো তেতিয়াহলে গোটেইখিনি কটা যায় এনেকুৱা নকৰিব মাজত যদি দুটা থাকে দুটা ৰাখি দিব এটা থাকিলে এটা ৰাখি দিব তেতিয়াহলে সব দুটা হলে আপুনি সেই সংখ্যা দুটাৰ গড় উলিয়াব সো গড় হ'ব 26 + 28 / 2 তেতিয়াহলে হ'ব ইয়াতে হ'ব 8 আৰু 6 তেতিয়াহলে 14 14 ৰ 4 হাতত থাকিল 1 2 আৰু 2 4 4 আৰু 1 5 54/2 = 27 তো এনেকে যদি মধ্যমা উলিয়াব দিয়ে তেতিয়াহলে আপুনি সৰুৰ পৰা ডাঙৰলৈ সজাই ল'ব আৰু দুই পিনৰ পৰা কাটি কাটি আহিব যদি মাজত এটা থাকে তেতিয়াহলে হেইটো হ'ব মধ্যমা আৰু যদি দুটা থাকি যায় তেতিয়াহলে সেই দুটাৰ গড় মান যেটো হ'ব হেইটো হ'ব মধ্যমা গতিকে आंसरটো হ'ব এ কোশ্চেন নম্বৰ 10 11 2 4 3 2 1 2 2 4 ৰ বহুলক হ'ব সব এইখিনি সংখ্যাৰ বহুলক আমাক উলিয়াব দিছে প্ৰথমতে বহুলক কি তাক জানি ল'ব লাগিব বহুলক হল যিমান কেটা তথ্য বা ডাটা দিয়া আছে তাৰে জিটোৰ পৰিমাণ আটাইতকৈ বেছি দিয়া আছে সক ইয়াতে 11 কেইবাৰ দিয়া আছে মাত্ৰ একবাৰ 2 কেইবাৰ দিয়া আছে সক 1 2 3 4 বাৰ দিয়া আছে 2 4 কিমান বাৰ দিয়া আছে 1 দুবাৰ দিয়া আছে 4 3 কিমান বাৰ দিয়া আছে মাত্ৰ একবাৰ 2 গণনা কৰিলো 1 গণনা কৰা 1 দিয়া আছে একবাৰ তেতিয়াহলে সক আটাইতকৈ বেছি কোনটো দিয়া আছে 2 2 কিমান বাৰ দিয়া আছে 4 বাৰ গতিকে 2 কোৱা হ'ব বহুলক অৰ্থাৎ 2 ৰ পৰিমাণ আটাইতকৈ বেছি আছে গতিকে आंसरটো হ'ব এ কোশ্চেন নম্বৰ 11 দেখা পাইছে 3 5 6 7 9 12 3 6 5 9 12 7 ৰ বহুলক এই ক্ষেত্ৰটো আপুনি প্ৰথমতে গণনা কৰিব কোনটোৰ পৰিমাণ আটাইতকৈ বেছি সক 3 দুবাৰ দিয়া আছে
সো 3 দিয়া আছে দুবার 5 এবাৰ আৰু দুবার সো 5 দিয়া আছে দুবার তাৰপিছত 6 এবাৰ দুবার 6 ও দিয়া আছে দুইবাৰ তাৰপিছত 7 ও দুইবাৰ দিয়া আছে সো 7 হল দুইবাৰ 9 হল দুবার দিয়া আছে সো 9 ও দুইবাৰ 12 ও সব দুবার দিয়া আছে সো 12 হল দুবার এনে গোটেই কেইটা দুইবাৰ কে দিয়া আছে তেতিয়া হলে গোটেই কেইটা সমান আছে সো গোটেই কেইটা যদি সমান থাকে তেতিয়া হলে তাৰ কোৱা হ'ব বহুলক নাই গতিকে আনসাৰটো হ'ব ডি কোৱেশ্চন নম্বৰ 12 7 9 11 7 6 5 9 11 ৰ বহুলক ইয়াৰ মাজত চাওক 11 দুবাৰ দিয়া আছে মই ইয়াতে ব্ৰেকেটত দুইবাৰ লিখি লৈছো 7 দুবাৰ দিয়া আছে 7 ৰ দুইবাৰ আছে 9 ও চাওক দুইবাৰ আছে 9 ৰ দুইবাৰ তাৰ পিছত কি থাকিল 6 একবাৰ 5 একবাৰ আৰু এই গোটেইখিনি আছে দুইবাৰ অৰ্থাৎ বহুলক আছে কিন্তু বহুলকবোৰ হল 7 9 আৰু 11 অৰ্থাৎ বহুলক হ'ব কিন্তু 7 9 11 গোটেই কেইটাৰ বহুলক হ'ব কিন্তু বেলেগ আমি ক'ব নোৱাৰো কোৱেশ্চন নম্বৰ 13 চাওক দিয়া আছে কোনো এটা শ্ৰেণী পৰিবন্ধৰ মধ্যমান 74.5 আৰু ইয়াৰ উচ্চ সীমা 79.5 হলে শ্ৰেণী পৰিবন্ধটোৰ নিম্নমান কিমান শ্ৰেণী পৰিবন্ধ ইয়াৰ আৰু এটা নাম আছে এটি হল শ্ৰেণী অন্তৰাল ইয়াকো শ্ৰেণী পৰিবন্ধ বুলি কোৱা হয় সো আপুনি নিশ্চয় এনেকুৱা কেতিয়াবা নহয় কেতিয়াবা এটা ডাটা দেখা পাইছে এনেকে বক্স দিয়া থাকে ইয়াতে লিখা থাকে শ্ৰেণী অন্তৰাল বা শ্ৰেণী পৰিবন্ধ তাৰ পিছত ইয়াতে দিয়া থাকে পৰিসংখ্যা বা ফ্ৰিকুৱেন্সি বুলি কয় বা বাৰংবাৰতা বুলিও কোৱা হয় বাৰংবাৰতা এনেকে দিয়া থাকে 1 ৰ পৰা বা 0 ৰ পৰা 5 5 ৰ পৰা 10 10 ৰ পৰা 15 15 ৰ পৰা 20 আৰু ইয়াতে থাকে 2 4 1 0 বা 6 এনেকে দিয়া থাকে এইবিলাকক কোৱা হয় বাৰংবাৰতাৰ এইবিলাকক শ্ৰেণী অন্তৰাল বা শ্ৰেণী পৰিবন্ধ আৰু শ্ৰেণী পৰিবন্ধৰ এইবোৰ যেটো মান দিয়া আছে চাওক 5 11 এই সৰুটোক কোৱা হয় নিম্নমান আৰু এই ডাঙৰটোক কোৱা হয় উচ্চ সীমা বা উচ্চ মান তেতিয়া হলে শ্ৰেণী পৰিবন্ধটোৰ মধ্যমান কেনেকৈ উলিয়ায় চাওক শ্ৰেণী পৰিবন্ধৰ মধ্যমান উলিয়াবলৈ আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি এই দুটাৰ গড় গতিকে নিম্ন সীমা প্লাস উচ্চ সীমা গড় উলিয়াবলৈ চাওক দুটা আছে সো দুইৰে হৰণ এইটো হল ফৰ্মুলা ইয়াতে চাওক পৰিবন্ধৰ মধ্যমান দিয়া আছে 74.5 অৰ্থাৎ 74.5 দিয়া আছে মধ্যমান ইকুৱেলস টু নিম্ন সীমা প্লাস উচ্চ সীমা 79.5 দিয়া আছে ইয়াতে নিম্ন সীমা দিয়া নাই উচ্চ সীমা দিছে 79.5 আৰু তলতো 2 থাকে ইয়াৰ পৰা আমি নিম্ন সীমা উলিয়াব পাৰো আৰু এইটোই আমাক উলিয়াব দিছে তেতিয়া হলে 2 যদি ইয়াৰ লগত পূৰণ কৰো তেতিয়া হলে হয় গৈ 149 ইফালে থাকে নিম্ন সীমা যোগ 79.5 তেতিয়া হলে যোগ আছে এইটো ইফালে লৈ আহিলে মাইনাস হ'ব 149 - 79.5 ইকুৱেলস টু হ'ব নিম্ন সীমা গতিকে নিম্ন সীমাৰ মান হ'ব 69.5 এইটো হ'ব নিম্ন সীমা গতিকে নিম্ন সীমাৰ মান 69.5 আনসাৰটো হ'ব সি এইটো ফৰ্মুলা আপুনি মনত ৰাখিব এইটো ফৰ্মুলাৰ ওপৰত ভিত্তি কৰি বিভিন্ন কোৱেশ্চনসমূহ আহিব পাৰে কাৰণ পৰিসংখ্যাৰ পৰা এনেকুৱা কোৱেশ্চনই বেছি আহে গতিকে এইটো ফৰ্মুলা আপুনি নিশ্চয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 14 দিয়া আছে নম্বৰ দিয়া আছে 0 ৰ পৰা 10 10 ৰ পৰা 20 20 ৰ পৰা 30 30 ৰ পৰা 40 40 ৰ পৰা 50 আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা 7 অৰ্থাৎ 0 ৰ পৰা 10 নম্বৰ পাইছে 7 জনে 10 ৰ পৰা 20 নম্বৰৰ ভিতৰত আছে 10 জন ছাত্ৰ 20 ৰ পৰা 30 নম্বৰৰ ভিতৰত কিমান জন ছাত্ৰ আছে আমাক দিয়া নাই 30 ৰ পৰা 40 নম্বৰৰ ভিতৰত পাইছে 24 জনে 40 ৰ পৰা 50 নম্বৰৰ ভিতৰত পাইছে
3 জনে গতিকে ওপৰৰ তথ্যটোৰ 20 পৰা 30 শ্ৰেণী অন্তৰালটোৰ বাৰম্বাৰতা লুপ্ত হৈছে অৰ্থাৎ 20 পৰা 30 কিমান জনে পাইছে তাক দিয়া নাই লুপ্ত হৈ আছে যদি তথ্যটোৰ সমান্তৰ মধ্য বা মাধ্য 26 মাধ্য 26 বুলি ক'লেই হ'ল মাধ্য 26 লুপ্ত বাৰম্বাৰতা মই আগতেই কৈছো যে এইবোৰক কোৱা হয় শ্ৰেণী অন্তৰাল আৰু এইখিনি কোৱা হয় বাৰম্বাৰতা লুপ্ত বাৰম্বাৰতা অৰ্থাৎ যেটো দিয়া নাই তাৰ মান আমাক উলিয়াব দিছে সো এইটোৰ মান উলিয়াবলৈ হলে আমি এটা চাৰ্ট বনাব লাগিব এনেকুৱা মই চাৰ্টটো দেখাই দিছো সো এইটো এটা চাৰ্ট এনেকুৱা চাৰ্ট বনাব লাগিব শ্ৰেণী অন্তৰালটো দিয়া আছিল 0 পৰা 10 মই 0 পৰা 10 শ্ৰেণী অন্তৰাল লিখিছো তাৰ বাৰম্বাৰতা হল 7 সো তাৰ বাৰম্বাৰতা 7 10 পৰা 20 দিয়া আছে 10 সো 10 পৰা 20 মাজত 10 20 পৰা 30 মাজত দিয়া নাই 20 পৰা 30 মাজত দিয়া নাই সেই কাৰণে মই x বুলি ধৰি লৈছো তাৰ পিছত 30 পৰা 40 লৈ দিয়া আছে 24 30 পৰা 40 লৈ 24 আৰু 40 পৰা 50 লৈ 3 অৰ্থাৎ 40 পৰা 50 লৈ 3 এতিয়া মধ্যমান উলিয়াইছো মধ্যমান কি হয় শ্ৰেণী অন্তৰালৰ মধ্যমান মই অলৰেডি কৈছো যে শ্ৰেণী অন্তৰালৰ মধ্যমান উলিয়াবলৈ নিম্ন সীমাৰ লগত উচ্চ সীমা যোগ কৰিব লাগিব সো 0 আৰু 10 যোগ কৰিলে হয় 10 আৰু তাক 2 ৰে হৰণ সো 10 ক 2 ৰে হৰণ কৰিলে হয় 5 এইটোৰ ক্ষেত্ৰত যদি ধৰে নিম্ন সীমা আছে 20 উচ্চ সীমা আছে 30 সো নিম্ন সীমাৰ লগত উচ্চ সীমা যদি যোগ কৰে অৰ্থাৎ 20 ৰ লগত 30 যোগ কৰিলে হয় 50 আৰু 50 ক 2 ৰে হৰণ কৰিলে যায় 25 বাৰ মই 25 লিখিছো এনেকৈ মধ্যমান কেইটা উলিয়াইছো এতিয়া আৰু এটা টেবল বনাব লাগিব তাৰ হেতু হল বাৰম্বাৰতা ইনটু মধ্যমান এইটো হল বাৰম্বাৰতা এইটো হল মধ্যমান এই দুটা পূৰণ কৰিব লাগিব 7 5 গুণ 35 10 15 গুণ 150 x ৰ লগত 25 পূৰণ কৰিলে 25x 24 ৰ লগত 35 পূৰণ কৰিলে হয় 84 আৰু এটা 0 অৰ্থাৎ 840 3 ৰ লগত 45 পূৰণ কৰিলে হয় 135 এতিয়া এই বাৰম্বাৰতা ইনটু মধ্যমান যিমান কেটা মান পাইছো এই কেটা মান যোগ কৰিব লাগিব অৰ্থাৎ যোগ কৰিলে এটো হৈ যায় 25x 1160 কাৰণ 25x এটো x থকা হয় সো এটো বেলেগকে ৰাখিব লাগিব আৰু এই ধ্ৰুবক কেটা বেলেগকে যোগ কৰিছো আৰু বাৰম্বাৰতা কেটাও যোগ কৰিব লাগিব ইয়াতে x আছে x লিখিছো আৰু এই 7 ৰ লগত 10 10 ৰ লগত 24 24 ৰ লগত 3 যোগ কৰিলে হয় 44 এই কেটা যোগ কৰিব লাগিব কিন্তু আমি জানো মাধ্য ইকুৱেল টু বাৰম্বাৰতা ইনটু মধ্যমান যেটো মই এইমাত্ৰ ইয়াতে উলাইছো বাৰম্বাৰতা ইনটু মধ্যমানৰ যোগফল অৰ্থাৎ এইখিনি ডিভাইডেড বাই বাৰম্বাৰতাৰ যোগফল এটো হল বাৰম্বাৰতাৰ যোগফল হল এইটো গতিকে এইটো ফৰ্মুলাত মই গোটেইখিনি মান বহাই দিম সব মাধ্য আমাক কোৱেশ্চনত দিয়া আছে 26 গতিকে মাধ্যটো ইয়াতে মই বহাম 26 বাৰম্বাৰতা ইনটু মধ্যমানৰ যোগফল বাৰম্বাৰতা ইনটু মধ্যমানৰ যোগফল হল 25x 1160 so 25x 1160 তলত হল বাৰম্বাৰতাৰ যোগফল পাইছো x 44 তেতিয়া হলে ইয়াৰ তলত যদি মনে মনে 1 বুলি ধৰি ল তেতিয়াহলে মই বজ্ৰ পূৰণ কৰি দিম এনেকে 26 ৰ লগত x পূৰণ হলে হয় 26x আৰু 26 ৰ লগত 44 পূৰণ কৰিলে হয় 1144 আৰু ইফালে থাকিব 1 ৰ লগত এইকেটা পূৰণ কৰিলে একেই থাকিব 25x 1160 এতিয়া সব 25x এটো এইফালে লৈ আহিম আৰু 1144 মই এইফালে লৈ যাম তেতিয়া হলে হ'ব 26x এটো প্লাস আছে ইফালে হলে মাইনাস 25x আকৌ ইফালে আছে 1160 এটো আসলে প্লাস ইফালে গলে হ'ব মাইনাস 1144 তেতিয়া 26 ৰ পৰা 25x বাদ দিলে হয় only x আৰু ইয়াত থাকিব 1160 ৰ পৰা 1144 বাদ দিলে হয় 16 গতিকে x = 16 অৰ্থাৎ ইয়াতে দিছিলে লুপ্ত বাৰম্বাৰতা উলিয়াব দিছে লুপ্ত বাৰম্বাৰতা যদিও আনসাৰটো c বুলি দিয়া আছে এইটো নহয় আনসাৰটো হ'ব d 16 ইয়াৰ পিছৰ এটা কোৱেশ্চন দিছে চাওক চিত্ৰত লেকটোৱে এখন গাড়ীয়ে p মহানগৰৰ পৰা q মহানগৰলৈ যি দুটাৰ মাজৰ দূৰত্ব 350 কিলোমিটাৰ
যাওঁতে বিভিন্ন সময়ত অতিক্ৰম কৰা দূৰত্ব বৰ্ণনা কৰা হৈছে। ইয়াতে পিৰ পৰা গৈছে, পিৰ পৰা একেবাৰে এনেকে ওপৰ পিনে মহানগৰ আছে, সো কিউ মহানগৰ আছে, সেইখিনি যাওঁতে এনেকে এইটো পথেৰে গৈছে। সো এইটো পথেৰে যোৱাৰ পিছত লেকটো অধ্যয়ন কৰিব দিছে আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ, ইয়াতে কেইটামান প্ৰশ্ন দিছে আৰু সেইকেইটাৰ উত্তৰ আমি দিব লাগে। দুইডাল অক্ষত কি দিয়া আছে চাওক, আমি জানো লেক এটা এনেকুৱা থাকে, এইপিনে থাকে, এইটোক কোৱা হয় এক্স অক্ষ, এইটোক কোৱা হয় ৱাই অক্ষ। সো এক্স অক্ষ অৰ্থাৎ এইটো দিশত বা এইটো দিশত কি দিয়া আছে চাওক, এই গোটেইকেইটা আমাক সময় দিয়া আছে, গতিকে এক্স অক্ষত দিয়া আছে সময়। সো অনুভূমিক অক্ষ এক্স সময় বুজাইছে, এইটো বুজালে। তাৰপিছত উলম্ব অক্ষ, এইটোক কোৱা হয় উলম্ব অক্ষ বা ৱাই অক্ষ। ৱাই অক্ষত চাওক কি দিয়া আছে, পিৰ পৰা দূৰত্ব অৰ্থাৎ গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজাইছে, গতিকে এনসাৰটো হ'ব এ। এনেকে আপুনি গম পায় এইকেইটা চাওক টাইমত দিয়া আছে আৰু এইটো আছে দূৰত্ব, অৰ্থাৎ ৱাই অক্ষত দূৰত্ব, এক্স অক্ষত সময়। কুৱেশ্যন নম্বৰ 16 দিয়া আছে চাওক, কেতিয়া গাড়ীখনে যাত্ৰা আৰম্ভ কৰিছিল, অৰ্থাৎ গাড়ীখনে কেতিয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। চাওক ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিছে, সো এইটোৰ সময় দিয়া আছে 8 AM, গতিকে এনসাৰটো হ'ব এ 8 AM। তাৰ পিছৰ কুৱেশ্যন, প্ৰথম ঘণ্টাত গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিছিল। প্ৰথম ঘণ্টাত কিমান দূৰ যাব চাওক, 8টাৰ পৰা আৰম্ভ কৰিছে, 8টাৰ পিছত প্ৰথম ঘণ্টা অৰ্থাৎ 9টা বাজিব, 1 ঘণ্টা। সো এই 1 ঘণ্টাৰ ভিতৰত কিমান দূৰত্ব গৈছে চাওক, এইটো আছিলে 0ৰ পৰা ওপৰলৈ কিমান দূৰ গৈছে, 50 লৈ গৈছে, অৰ্থাৎ 50 কিলোমিটাৰ দূৰত্ব গৈছে, গতিকে আনসাৰটো হ'ব চি 50 কিলোমিটাৰ। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 18, দ্বিতীয় ঘণ্টাত গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিছিল। দ্বিতীয় ঘণ্টাত চাওক 9টাৰ পৰা 10টাৰ মাজত হিচাপ কৰিব লাগিব। 9টাত আছিলে কিমান দূৰ 50 আৰু 10টাত গৈ কিমান দূৰ হৈছে 150, গতিকে 50ৰ পৰা 150ৰ মাজত ডিফাৰেন্স হ'ল 100, গতিকে 100 কিলোমিটাৰ অতিক্ৰম কৰিছিল, এনসাৰটো হ'ব বি। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 19, প্ৰথম 3 ঘণ্টাত গাড়ীখনৰ গতিবেগ কিমান। সব প্ৰথম 3 ঘণ্টা 8ৰ পৰা 9, 9ৰ পৰা 10, 10ৰ পৰা 11, অৰ্থাৎ এইটো হ'ল ইমানখিনিৰ সময়ৰ কথা কৈছে আৰু ইমানখিনি সময়ত 0ৰ পৰা কিমান দূৰত্বলৈ গৈছে চাওক, ওপৰত 200, অৰ্থাৎ 0ৰ পৰা 200। ইয়াতে চাওক 0ৰ পৰা 50 কিলোমিটাৰ অৰ্থাৎ 8 বজাৰ পৰা 9 বজাত গাড়ীখনৰ এইটো হ'ল গতিবেগ। চাওক এইটো বেলেগ বেলেগ দিয়া আছে, এইটো এটা অৰ্থাৎ 8টাৰ পৰা 9টালৈকে গৈছে মুঠ 50 কিলোমিটাৰ, আকৌ 9টাৰ পৰা 10টালৈকে গৈছে 150 কিলোমিটাৰলৈকে, আকৌ 10টাৰ পৰা 11টালৈকে গৈছে 150ৰ পৰা 20, অৰ্থাৎ আকৌ 50 কিলোমিটাৰ গৈছে। অৰ্থাৎ প্ৰথমতে বেছি আছিল, কম আছিল, তাৰপিছত আকৌ বেছি হ'ল, তাৰপিছত আকৌ কম হ'ল, গতিকে এইটোৰ আমি গতিবেগ উলিয়াব নোৱাৰি, কাৰণ একে সময়ত একে দূৰত্ব অতিক্ৰম কৰিলেহে তাক গতিবেগ আমি উলিয়াব পাৰোঁ, গতিকে এইটোৰ আনসাৰ হ'ব গতিবেগ একে নাছিল। কুৱেশ্যন নম্বৰ 20, গাড়ীখনে কেতিয়া কিউ মহানগৰ পাইছিল। চাওক সম্ভৱতঃ এইটোৱে শেষ দিছে, ইয়াতে শেষ কৰি দিছে, গতিকে এইটো মই ভাবোঁ ইয়াতে কিউ মহানগৰ হ'ব লাগে। সো এইটো যদি কিউ মহানগৰ হয়, তেতিয়া পিৰ পৰা কিউলৈ গ'তে কিমান সময় কেতিয়া পাইছিল আৰু সময় কিমান, এইটো পালে ইয়াৰ সময়টো হ'ল 12 AM, অৰ্থাৎ ইয়াতে এনসাৰটো দিছে চাওক 2 PM। এইখিনি লেখ দিয়া নাই, সম্ভৱতঃ এইটো ইয়াতে ফটো এখন দিছে বুলি গম পোৱা যায়, কিন্তু ইয়াতে ৰাস্তা দিয়া নাই। হ'লেও যদি এইটো হয় তেতিয়াহ'লে 2 AM হ'ব, আৰু যদি এইটো হয় তেতিয়াহ'লে 12 AM হ'ব। কুৱেশ্যন নম্বৰ 21, বাৰংবাৰতা বিভাজন তালিকাত এটা শ্ৰেণীৰ বিভাগৰ মধ্যমান হ'ব। এ নম্বৰ, বি নম্বৰ, চি নম্বৰ, ডি নম্বৰ, 4টা দিয়া আছে, ইয়াৰ কোনটো হ'ব। মই ইতিমধ্যে আলোচনা কৰিছোঁ যে শ্ৰেণী বিভাগৰ মধ্যমান ইকুৱেল টু আমি এনেকৈ লিখিব পাৰোঁ, উচ্চ সীমা বা নিম্ন সীমা যোগ উচ্চ সীমা যোগ নিম্ন সীমা একেই কথা, আৰু তলত হয় 2।
এইটো হল ফৰ্মুলা ইয়াতে চাওক এ নম্বৰত দিয়া আছে কেনেকে 1/2 ইনটু উচ্চ সীমা মাইনাস নিম্ন সীমা সো এইটো যদি আমি এনেকে লিখিব পাৰো উচ্চ সীমা মাইনাস নিম্ন সীমা ডিভাইডেড বাই 2 সাক ইয়াতে মাইনাস দিয়া আছে কিন্তু ফৰ্মুলাত আছিল প্লাস গতিকে এ নাম্বাৰটো নহব বি নাম্বাৰ চাওক বি নাম্বাৰ দিয়া আছে নিম্ন সীমা প্লাস 1/2 ইনটু উচ্চ সীমা মাইনাস দিয়া আছে নিম্ন সীমা সো এইটোৰ মান যদি উলিয়াও তেতিয়াহলে ইয়াতে নিম্ন সীমা থাকি যাব প্লাস হাফ ইনটু উচ্চ সীমা মাইনাস নিম্ন সীমা এনেকেও লিখিব পাৰো উচ্চ সীমা মাইনাস নিম্ন সীমা ডিভাইডেড বাই 2 এতে নিম্ন সীমা প্লাস উচ্চ সীমা মাইনাস নিম্ন সীমা বাই ডিভাইডেড বাই 2 হলে ইয়াৰ আমি এলসিয়াম লব লাগিব এটোৰ তলত মানে 1 আছে তো 1 আৰু 2 ৰ এলসিয়াম হল 2 তো 1 2 ৰ মাজত দুবাৰ যায় সো 2 আহি নিম্ন সীমাৰ লগত পূৰণ হ'ব 2 ইনটু নিম্ন সীমা প্লাস 2 2 ৰ মাজত একবাৰ যায় 1 ৰ লগত এখিনি পূৰণ কৰিলে একে থাকিব উচ্চ সীমা মাইনাস নিম্ন সীমা এতিয়া চাওক ইয়াত আছে দুটা নিম্ন সীমা মাইনাস এটা নিম্ন সীমা তেতিয়া হলে হয় এটা নিম্ন সীমা থাকি যাব নিম্ন সীমা প্লাস উচ্চ সীমা থাকি যাব তলত থাকিব 2 চাওক এইটো আৰু এইটো একে হৈছে গতিকে বি নাম্বাৰ হ'ব এনসাৰ বাকি কেটা অৰ্থাৎ সি নাম্বাৰ আপুনি কৰিব পাৰে পৰিবন্ধৰ উচ্চ মান মাইনাস পৰিবন্ধৰ নিম্ন মান এইটো নহয় প্লাস হ'ব লাগিব ডিভাইডেড বাই 2 এইটো আৰু এইটো একেই দিয়া আছে সো এইটো নহব এইটো হয় গতিকে আনসাৰটো হ'ব বি ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰ 22 যদি এটা শ্ৰেণী বিভাগৰ উচ্চ সীমা 45.5 আৰু ইয়াৰ মধ্যমান 40.5 তেন্তে নিম্ন সীমা হ'ব সক এইটো ফৰ্মুলা আপুনি ইউজ কৰিব মধ্যমান ইকুৱেল টু উচ্চ সীমা যোগ নিম্ন সীমা ডিভাইডেড বাই 2 ইয়াতে উচ্চ সীমা দিয়া আছে 45.5 সো 45.5 প্লাস নিম্ন সীমা মধ্যমান দিয়া আছে 40.5 মধ্যমান দিয়া আছে 40.5 নিম্ন সীমা উলিয়াব দিছে ইয়াতে নিম্ন সীমা ৰাখি দিম ডিভাইডেড বাই ইয়াতে হ'ব 2 গতিকে এইখিনি হিসাব কৰিলে মই এইমাত্ৰ কোৱেশ্চন নম্বৰ 13 ত আলোচনা কৰিছো একেই অংকটো গতিকে এটো কৰিলে আপুনি আনসাৰটো পাই যাব ইয়াৰ পিছৰ কোৱেশ্চন নম্বৰ 23 দি আছে চাওক তলত উল্লেখ কৰা কোনবিধ বাৰংবাৰতা বিভাজনৰ লেখ হ'ব বাৰংবাৰতা বিভাজনৰ লেখ চাওক বিভাজনৰ লেখ দণ্ডচিত্ৰ বিভাজনৰ লেখ নহয় পাই চিত্ৰ নহয় ৰৈখিক চিত্ৰৰ স্তম্ভ লেখটোহে হ'ব বাৰংবাৰতা বিভাজনৰ লেখ এটো আপুনি মুখস্থ মাৰিব গতিকে আনসাৰটো হ'ব ডি কোৱেশ্চন নম্বৰ 24 এটা পাই চিত্ৰত কেন্দ্ৰীয় কোণৰ যোগফল কিমান আমি জানো যে পাই চিত্ৰ এনেকে থাকে এনেকে দিয়া থাকে এনেকে দিয়া থাকে এইটো হল পাই চিত্ৰ এৰ কেন্দ্ৰীয় কোণ মানে এই কোণটোৰ মান কিমান অৰ্থাৎ যদি এইটো ৰেখা বুলি ধৰি লও তেতিয়া হলে ইয়াৰ পৰা আহি ইয়ালৈ কিমানখিনি কোণ আছে এইটো মুখস্থ ৰাখিব এইটো কোণৰ মান হল 360 ডিগ্ৰী অৰ্থাৎ পাই চিত্ৰৰ কেন্দ্ৰীয় কোণৰ যোগফল 360 ডিগ্ৰী গতিকে আনসাৰটো হল সি 360 কোৱেশ্চন নম্বৰ 25 সক দিয়া আছে তলৰ ছবিখনত এখন বিদ্যালয়ত পঢ়ি থকা বিভিন্ন বয়সৰ শিশুসকলে বিভিন্ন খেলত ভাগ লোৱা দেখুওৱা হৈছে ইয়াৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া সো এইটো এটা ডাটা দিয়া আছে আমাক ইয়াৰ পৰা আমাক এই কোৱেশ্চন এ আৰু ইয়াতে কোৱেশ্চন বি আছে এই দুটাৰ আনসাৰ কৰিব দিছে সো আনসাৰ কৰিবলৈ সক ইয়াতে প্ৰথমে এটা মানুহৰ নিচিনা দিছে আৰু হেতু মানে 15 জন বা জনী শিশু গতিকে সক 14 বছৰীয়া শিশুসকলৰ কিমান জনে 100 মিটাৰ দৌৰত ভাগ লৈছিল সক এটো হল 100 মিটাৰ দৌৰ এটো তিনি ঠেঙীয়া দৌৰ এটো 200 মিটাৰ দৌৰ এটো হল ওজন দলিওৱা প্ৰতিযোগিতা
চাওক 6 বছৰৰ ল'ৰা ছোৱালীসকলে 100 মিটাৰ দৌৰত ইমানজনে ভাগ লৈছিল, তিনিঠেঙীয়া দৌৰত ইমানজনে ভাগ লৈছিল, 200 মিটাৰ দৌৰত ইমানজনে ভাগ লৈছিল আৰু ওজন দলিয়াত ভাগ লোৱা নাই। 8 বছৰৰো একেই, 100 মিটাৰ দৌৰত ইমানজনে ভাগ লৈছিল, তিনিঠেঙীয়া দৌৰত ইমানজনে ভাগ লৈছিল, এনেকে দিয়া আছে। গতিকে 14 বছৰীয়া শিশুসকল, চাওক ইয়াতে 14 বছৰীয়া শিশুসকল পাইছো কিমানজনে 100 মিটাৰ দৌৰত ভাগ লৈছিল। গতিকে ইয়াৰ এই পিনে আৰু 100 মিটাৰৰ তল পিনে চাওক ইয়ালৈ আহিব লাগিব। গতিকে ইমানজনে 100 মিটাৰ দৌৰত ভাগ লৈছিল, কিন্তু ইয়াৰে এটা মানে কিমান কৈছে 15। সো 4টা আছে, 4 পূৰণ 15, 4 15 গুণ 60, অৰ্থাৎ 60 জনে 100 মিটাৰ দৌৰত ভাগ লৈছিল। গতিকে আনসাৰটো হ'ব বি 60। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ বি, আটাইতকৈ বেছি খেলত ভাগ লোৱা শিশুসকলৰ বয়স। ইয়াতে চাওক আটাইতকৈ বেছি খেলত ভাগ লৈছে 6 বছৰীয়া শিশুসকলে কিমানটা খেলত ভাগ লৈছে? 1টা, 2টা, 3টা। আকৌ 8 বছৰে 3টা, 10 বছৰ 3টা, কিন্তু 12 আৰু 14 বছৰৰ ল'ৰা ছোৱালীসকলে গোটেইকেইটা খেলত ভাগ লৈছে। গতিকে কিমান কোনটোত আটাইতকৈ বেছি আছে চাওক ইয়াতে 1টা, 2টা, 3টা, 4টা, 5টা, 6টা, 7টা, 8টা, 9, 10, 11, 12, 13, 14টা আৰু এটা আছে 15, মানে ইয়াতে ডাটা আছে 14টা আৰু 14 বছৰীয়াৰ কিমান আছে 1 2 3 4 5 6 7 8 9 10 11টা। সো কোনটোত বেছি হল? এইটোত বেছি। সো এইটোৰ শিশুসকলৰ বয়স 12 বছৰ। গতিকে আনসাৰটো হ'ব সি 12 বছৰ। এইটো বয়সৰ ল'ৰা ছোৱালীসকলে বেছি ল'ৰা ছোৱালীসকলে খেলত ভাগ লৈছিল। ইয়াৰ পিছৰ কুৱেশ্যন নম্বৰ 27, এখন বিদ্যালয়ৰ পুথিভঁৰালৰ পৰা ছাত্ৰ ছাত্ৰীসকলে 7 দিনত পঢ়িবলৈ লোৱা কিতাপৰ সংখ্যা দেখুওৱা হৈছে। এই তালিকাৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়ে। এইটো এটা তালিকা দিছে আৰু ইয়াৰ পৰা এই কুৱেশ্যন কেইটা আনসাৰ কৰিব দিছে। সো কুৱেশ্যন নম্বৰ এ, কোনটো শ্ৰেণী আৰু কোনবিধ কিতাপ বেছি পঢ়িবলৈ লৈছিল? সব পঞ্চম শ্ৰেণীৰ বিজ্ঞান কিমানটা? 4টা, গণিত 3টা, এনেকে দিয়া আছে। ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান 3টা, গণিত 2টা, ইংৰাজী 2টা, সমাজ বিজ্ঞান 2টা, কম্পিউটাৰ 2টা। সপ্তমৰ বিজ্ঞান 2টা, গণিত 4টা, ইংৰাজী 2টা, সমাজ বিজ্ঞান 2টা, কম্পিউটাৰ বিজ্ঞান 3টা, এনেকে গোটেইকেইটা শ্ৰেণীৰ দিয়া আছে। চাওক আটাইতকৈ বেছি কোনটোত আছে? 2টা আছে, 4টা, 3টা, 5টা, এইটো 6টা আছে। চাওক ইয়াতে 6টা দিয়া আছে আৰু এইটো কোনটো ক্লাছৰ ল'ৰা ছোৱালীসকলৰ কাৰণে? 10ম শ্ৰেণীৰ। গতিকে আৰু এইটো সাবজেক্ট কোনটো হয়? এইটো চাওক গণিত হয়, অৰ্থাৎ 10ম শ্ৰেণীৰ গণিত আটাইতকৈ বেছি পঢ়িবলৈ লৈছিল। গতিকে আনসাৰটো হ'ব বি 10ম শ্ৰেণী আৰু সাবজেক্টটো হ'ব গণিত। ইয়াৰ পিছৰ কুৱেশ্যন, কোনটো শ্ৰেণীয়ে আটাইতকৈ কম ইংৰাজী কিতাপ পঢ়িবলৈ নিছিল? চাওক ইংৰাজী কিতাপ হ'ল এইটো। আটাইতকৈ কম কোনটোত আছে? চাওক এইটোত আছে 1টা, 2টা, 2টা, 3টা, 2টা, 5টা। আটাইতকৈ কম হ'ল পঞ্চম শ্ৰেণীৰ, অৰ্থাৎ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আটাইতকৈ কম ইংৰাজীৰ কিতাপ পঢ়িবলৈ নিছিল। গতিকে আনসাৰটো হ'ব এ। মুঠতে কিমান গণিতৰ পুথি পঢ়িবলৈ লোৱা হৈছিল? অৰ্থাৎ টোটেল কিমানটা গণিতৰ পুথি পঢ়িছে? চাওক গণিতৰ টোটেল কিমানটা? 1টা, 2টা, 3টা, 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21, অৰ্থাৎ 21টা গণিতৰ পুথি পঢ়িবলৈ লোৱা হৈছিল। গতিকে আনসাৰটো হ'ব এ 21 খন। কুৱেশ্যন নম্বৰ 28 দিয়া আছে। কুৱেশ্যন নম্বৰ 28টো হ'ল তলত যুগলে কেইটামান বিষয়ত পোৱা নম্বৰৰ দণ্ডচিত্ৰটোৰ পৰা তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ইয়াতে কেইটামান প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ কৈছে। সো এই নম্বৰত দিয়া আছে যুগলে আটাইতকৈ বেছি নম্বৰ পাইছে। চাওক ইংৰাজী অসমীয়াত পাইছে 70, ইংৰাজীত পাইছে 50, গণিতত পাইছে 80, বিজ্ঞানত এইটো 55 হ'ব, সমাজ বিজ্ঞানত 50 আৰু কম্পিউটাৰত 90 পাইছে,
গতিকে কোনটোত আটাইতকৈ বেছি পাইছে কম্পিউটাৰত আটাইতকৈ বেছি পাইছে 90 পাইছে গতিকে এনসাৰটো হ'ব সি কম্পিউটাৰ তাৰ পিছৰ কোৱেশ্চন যুগলে বিজ্ঞানত পোৱা নম্বৰ সো বিজ্ঞানত কিমান নম্বৰ পাইছে সক যুগলে বিজ্ঞানত পাইছে 55 গতিকে এনসাৰটো হ'ব বি 55